এখন দেশত এটা বৰ ডাঙৰ হাতী আৰু এটা বাঘ আছিল। সিহঁত দুয়োৰে আতংকত মানুহে ততমত এৰিছিল। বহুত যত্ন কৰিও সেই দেশৰ ৰাজ্যৰ ৰজাই বাঘ আৰু হাতীক মাৰিব নোৱাৰিছিল। ৰজাই সেনাপতি হতুৱাই ঢোল পিটি শুনাই দিলে যে যোনেই এই হাতী আৰু বাঘটো মাৰিব পাৰিব তাক বহুত পুৰস্কাৰ দিয়া হ'ব। এই কথা শুনি বহু লোকে বাঘ আৰু হাতীক মাৰিবলৈ চেষ্টা কৰিছিল, কিন্তু কোনেও নোৱাৰিলে। দৈবাত এদিন এজন মানুহে মনৰ দুখত বিহ খাই মৰোংগৈ বুলি পিঠাগুড়িৰ লগত বিহ সানি লৈ সেই ৰাজ্যৰ ফালে যাওঁতে এজোপা গছৰ তলত সেই টোপোলাটো থৈ ওচৰৰে নদী এখনত পানী খাবলৈ গৈছিল। সেই সময়তে দুষ্ট হাতীটোৱে আহি পিঠাগুড়িবোৰ খাই পেলালে। যেতিয়াই বিহ সনা পিঠাগুড়িবোৰ খালে তেতিয়াই পেটৰ বিষত হাতীটো মৰি থাকিল। সেই কথা গম পাই ৰজাই বিচাৰ কৰোৱাত চিপাহীসকলক সেই বিহ সনা মানুহটোক লৈ আহিবলৈ ক'লে। চিপাহীসকল গৈ সেই বিহ সনা মানুহটোক ধৰি আনি ৰজাৰ ওচৰলৈ লৈ আহিল। তেতিয়া মানুহজনক ৰজাই সুধিলে, হাতীটোক কেনেকৈ মাৰিলি? মই হাতীটোক একে ভুকুৱাই মাৰিলোঁ। ৰজাই সন্তোষ পাই তাক ধন দি ক'লে যে মোৰ ৰাজ্যত আৰু এটা বৰ দুষ্ট বাঘ আছে। তই যদি তাক মাৰিব পাৰ তেন্তে তোক মই আৰু বহুত ধন দিম। স্বৰ্গদেউ, সেই বাঘটো মই মাৰিব পাৰিম। তই পৰহিলৈ সেই বাঘটো মাৰিব লাগিব। মানুহটোৱে শলাগি শলাগি আহি তাৰ থকা ঠাই পাই চিন্তা কৰিবলৈ ধৰিলে, মই বাঘটো কেনেকৈ মাৰিম? যেতিয়া বাঘ মৰা সময় আহিল তেতিয়া সি এডাল ৰছী আৰু এডাল লাঠি লৈ হাবিত সোমালগৈ। সেই হাবিত এজোপা বৰ ডাঙৰ গছ আছিল। সেই গছজোপাৰ ওপৰত উঠি কে কে কৈ মিছামিছিকৈ গান গাই আছে আৰু চৰাইবিলাকে উৰি কোৰাল কৰি আছে। তাকে শুনি বাঘে সেই গছজোপাৰ ওচৰলৈ আহি মানুহটোক সুধিলে, ককাই, তই চৰাইবিলাকক কি শিকাইছ? ভাই, মই সিহঁতক গান গাব শিকাইছোঁ। ককাই, তইও মোক কেনেকুৱা গান শিকাব পাৰিবি জানো? তই হৈছ বাঘ, মই হৈছোঁ নৰমনিচ, তই মোক খাবি নহয়। মই সত্য সত্য তিনি সত্য খাই কৈছোঁ, তোক মই নাখাওঁ। তই মোক তেনেকুৱা গান শিকা। বাঘৰ কথা শুনি মানুহটোৱে বাঘৰ চাৰিখন টেং বান্ধি লৈ তাক মাৰিবলৈ ধৰিলে। মাৰত তত নাপায় বাঘটোৱে ক'লে, ককাই আৰু মোক এৰি দে, মই আৰু গান নিশিকোঁ। ভালকৈ শিক, নহ'লে নিশিকিবি নহয়। এইদৰেই মাৰি থাকোঁতেই বাঘ মৰিল। সি সেই বাঘটো আনি ৰজাক দেখুৱাই দিলে। তেতিয়া তাক ৰজাই ৰং মনেৰে ক'লে, আজি তোমাৰ সৈতে যুঁজিবলৈ এটা বলি মানুহ আনি দিম। তুমি যদি মানুহটোক হৰাব পৰা তেন্তে আৰু ধন দিম। এই বুলি কৈ এটা বলি মানুহ আনি ৰাতি তাৰ লগত ৰজাই শুৱাই থলে। ৰাতি মানুহটোৱে বলি মানুহটোক ক'লে, ভাই, মই একেটা ভুকুতে এটা হাতী মাৰিছোঁ আৰু এটা বাঘো মাৰিছোঁ। তই মোৰ লগত কেনেকৈ যুঁজ কৰিবি? তই এতিয়া মোৰ লগত যুঁজি মৰিবলৈ আহিছনে? এই বুলি কোৱাত বলি মানুহটো ৰাতিয়েই পলাই গ'ল। ৰাতিপুৱা ৰজাই বলি মানুহটোক বিচাৰি নাপাই বাঘ মৰা বলি মানুহটোক বহুত ধন বস্তু দি তাক বিদায় দিলে। তেতিয়াৰে পৰা হাতী আৰু বাঘৰ উপদ্ৰৱ গুচি ৰাজ্য চলাবলৈ ধৰিলে। ভিডিঅ'টো চাই ভাল পাই যদি প্লিজ ছাবস্ক্ৰাইব আৰু এটা কমেণ্ট কৰি দিব।